সুখবৰ অসমৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে সুখবৰ অসমৰ নিবনুৱা যুৱক যুৱতীৰ বাবে এক ডাঙৰ খবৰ শ্ৰেয়া টেলি মিডিয়া প্ৰাইভেট লিমিটেডৰ তৰফৰ পৰা অসমৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে সংস্থাপন দিবলৈ ওলাইছে। নমস্কাৰ, মই শ্ৰেয়া টেলিমিডিয়া প্ৰাইভেট লিমিটেডৰ মেনেজাৰ হিচাপত এতিয়া বৰ্তমান বৰপেটা ডিষ্ট্ৰিক্টত আছোঁ। আমাৰ ইয়াত নতুনকৈ ফিল্ড এক্সিকিউটিভ আৰু মেনেজাৰৰ পষ্টৰ কাৰণে খালী হৈছে, যাৰ কাৰণে আমাক নিবনুৱা ল'ৰা ছোৱালী দৰকাৰ। তো সকলোৱে ডিছক্ৰিপশ্যনত দিয়া নম্বৰত কল কৰক আৰু তাৰ দ্বাৰাই আমাৰ এই সংস্থাত জড়িত হ'ব পাৰিব। ধন্যবাদ। WHO GMP চাৰ্টিফাইড কোম্পানীত মেনেজাৰ আৰু ফিল্ড এক্সিকিউটিভৰ বাবে নিবনুৱা যুৱক যুৱতীৰ প্ৰয়োজন। শ্ৰেয়া টেলি মিডিয়া প্ৰাইভেট লিমিটেডে দিছে অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে সংস্থাপনৰ সোণালী সুযোগ। শ্ৰেয়া টেলি মিডিয়া প্ৰাইভেট লিমিটেডে দিছে অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে সংস্থাপনৰ সোণালী সুযোগ। অসমৰ যুৱক যুৱতীৰ বয়স 18 বছৰৰ পৰা 35 বছৰলৈকে আৰু লগতে থকা খোৱা বোৱা সকলো ধৰণৰ সুবিধা পাব, লগতে আকৰ্ষণীয় দৰমহা পাব। অসমৰ বহুকেইজন নিবনুৱা যুৱক যুৱতীৰ ইতিমধ্যে শ্ৰেয়া টেলি মিডিয়া প্ৰাইভেট লিমিটেডৰ জৰিয়তে সংস্থাপন লাভ কৰিছে। ক্ষেত্ৰ বিষয়ৰ পৰা সহকাৰী পৰিচালকলৈকে দৰমহা 8,000 পৰা 18,000 আৰু শাখা পৰিচালকৰ দৰমহা 35,000লৈকে। আৰু এতিয়া আপোনালোকে শাখাৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ হ'ল 8472987795 আৰু 7002532664। গৌৰীপুৰৰ পৰা শ্বহীদুল হকৰ ৰিপৰ্ট, যমুনা 365।